মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো নৱম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিপাঠ। আহা ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ ওচৰত লৈ আহিছো নৱম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ ভাৰতৰ ৰাজনৈতিক দল। আহা ছাত্ৰ-ছাত্ৰীসকল আজি এই চেপ্টাৰৰ অনুশীলনীৰ অতি চমু প্ৰশ্ন উত্তৰসমূহ চাওঁ। একদলীয় শাসন ব্যৱস্থাত থকা এখন দেশৰ নাম লিখা। উত্তৰটো হ'ব একদলীয় শাসন ব্যৱস্থাত থকা এখন দেশৰ নাম হ'ল চীন দেশ। 2 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল দ্বিদলীয় ব্যৱস্থা। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। এইটো তোমালোকৰ 3 নম্বৰ কুৱেশ্যন। উত্তৰ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল সংগঠন আৰু নীতি আদৰ্শ আৰু আঁচনি। 4 নম্বৰ ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। উত্তৰ ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা হ'ল জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। 5 নম্বৰ অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। অসমৰ এটা আঞ্চলিক দল হ'ল অসম গণ পৰিষদ। ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি? উত্তৰ ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মুক্তি মৰ্চা। 7 নম্বৰ UPA সম্পূৰ্ণ অৰ্থ লিখা। উত্তৰ UPA সম্পূৰ্ণ অৰ্থ হ'ল সংযুক্ত গণতান্ত্ৰিক মৰ্চা। 8 নম্বৰ ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক দল কোনটো? উত্তৰ ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। কিমান চনত জন্ম হৈছিল? 1885 চনত। 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিল? উত্তৰ 1876 চনত SN বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিল। 10 নম্বৰ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। এইবাৰ আহিছোঁ তোমালোকৰ চমু উত্তৰৰ প্ৰশ্নলৈ। 1 ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰ ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ'ল ভাৰতবৰ্ষত বহুদলীয় শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰা। 2 নম্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? উত্তৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী। দ্বিদলীয় ব্যৱস্থাত থকা গণতন্ত্ৰ অধিক সুস্থিৰ আৰু সবল। বহুদলীয় ব্যৱস্থাত থকা গণতন্ত্ৰত সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায়। 3 নম্বৰ ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। উত্তৰ ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা হ'ল সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। 4 নম্বৰ 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। উত্তৰ 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল অসম গণ পৰিষদ, অসমত আছে এইটো, আকালি দল পাঞ্জাৱত আছে, শিৱসেনা মহাৰাষ্ট্ৰত আছে, তেলেগু দেশম অন্ধ্ৰপ্ৰদেশত আছে আৰু ঝাৰখণ্ড মুক্তি মৰ্চা ঝাৰখণ্ডত আছে। মৰ্চা চৰকাৰ বুলিলে কি বুজা? এইটো তোমালোকৰ 5 নম্বৰ কুৱেশ্যন। উত্তৰ যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক মৰ্চা চৰকাৰ বোলা হয়। এইবাৰ আহিছোঁ দীঘল উত্তৰৰ প্ৰশ্নলৈ। 1 সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়? উত্তৰ যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয়। মৰ্চাত যোগ দিয়া দলবিলাকৰ আদৰ্শ ভিন্ন হ'লেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজা স্বাৰ্থ আৰু আদৰ্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোটবন্ধনত আবদ্ধ হয়। সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা। উত্তৰ মৰ্চা বা সংযুক্ত চৰকাৰৰ দুটা গুণ হ'ল ক পৰিস্থিতি আৰু সময় সাপেক্ষে। মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষে পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চাৰ চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতি প্ৰয়োজন। খ
খ আঞ্চলিক প্ৰতিনিধিত্ব একদলীয় চৰকাৰতকৈ মৰ্চা চৰকাৰত বিভিন্ন অঞ্চল আৰু জাতি জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ অধিক সুযোগ লাভ কৰে মৰ্চাত অংশগ্ৰহণকাৰী বিভিন্ন আঞ্চলিক পৰ্যায়ৰ দলবিলাকে তেওঁলোকৰ স্থানীয় সমস্যাসমূহ সমাধান কৰাৰ অধিক সুবিধা পায় মৰ্চা বা সংযুক্ত চৰকাৰৰ দুটা দিশ হ'ল ক ক্ষণস্থায়ী অথবা অস্থিৰ মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দিশটো হৈছে ইয়াৰ অস্থিৰতা মৰ্চাত অংশগ্ৰহণ কৰা দলসমূহৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়তে সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে ফলত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগেয়ে এনে চৰকাৰ পতন ঘটে দুৰ্বল চৰকাৰ মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয় অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়ত দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা উত্তৰ গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা তলত আলোচনা কৰা হ'ল ক জনসাধাৰণ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়া আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অত্যন্ত প্ৰহৰীৰ দৰে কাম কৰিব লাগে শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্ৰয়োজন হ'লে চৰকাৰৰ সংসদৰ মজিয়াত সমালোচনা কৰা জনসাধাৰণৰ অভাৱ অভিযোগ আশা আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা জনমত গঠন কৰা চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰা জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা জনমতৰ প্ৰতি চৰকাৰক সজাগ দায়বদ্ধ আৰু জবাবদিহি কৰা চৰকাৰে যাতে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা নজৰ ৰখা প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম কাজক গতিশীলতা প্ৰদান কৰা 4 নম্বৰ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণকেইটা আলোচনা কৰা উত্তৰ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণসমূহ তলত আলোচনা কৰা হ'ল ক সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা বিভিন্নতা বা ভিন্নতা সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা আদি 5 নম্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা উত্তৰ প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্মৰ লগে লগে ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনতে ৰজা আছিল এক চিত্ৰীৰ শাসক আৰু তেওঁ মুখৰ কথাই আছিল আইন কিন্তু পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰৰ ক্ৰমত বিলোপ হ'ল আৰু তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে গণতন্ত্ৰৰ জন্মৰ লগে লগে ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটাৰ আনটোৰ পৰিপূৰক ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ'ল সংগঠন নীতি আদৰ্শ আৰু আঁচনি ক্ষমতা দখলৰ বাবে আকাংক্ষা জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ হ'ল জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা জনমত গঠন কৰা জনমত সুসংগঠিত ৰূপ দিয়া 7 নম্বৰ সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা উত্তৰ সংযুক্ত চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা হ'ল ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধন অপব্যয় হ'বলৈ নিদিয়াত চেষ্টাত মৰ্চা চৰকাৰ গঠন কৰা হয় চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টো মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায় ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ ভিডিঅ'টো চাই যদি তোমালোকৰ ভাল লাগিছে যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীসকলক যাতে তেওঁলোকো উপকৃত হয় কিবা অসুবিধা থাকিলে কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ কৰিব পাৰিবা
লাইক কৰিবা তোমালোকৰ লাইক আৰু কমেণ্টে মোক মটিভেশ্যন দিয়ে এনে ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ বনাই যাবলৈ যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা যদি চাইছা তেন্তে মোক ফ'ল' কৰিবলৈ নাপাহৰিবা ধন্যবাদ